মানে আজি ফুৰিব আহিছোঁ পাহাৰত। মানে মোৰ লগত আছে চানিদুল আৰু মোৰ পিছত এইটো কুকুৰ আছে মোৰ CID, মানে এইটো চানিদুল। মানে সি আৰু মই আহিছোঁ পাহাৰত ফুৰিব, মানে দুইজনে মানে ইয়াত মানে কিবা এটা মানে ফুৰিব আহিছোঁ আৰু ভাল লাগে ইয়াত কিবা এটা মানে পিকনিক খাবৰ নিচিনা। ইয়াত আপোনালোকে চাওক কিমান ধুনীয়া, পাহাৰৰ ওপৰত মানে সৰু সৰু ৰাস্তা আৰু ইয়াত বহুত দোকান আছে। আমি দোকানত যাই আছোঁ সি আৰু মই। এইবিলাক মানে চাওকচোন কিমান সৰু সৰু ৰাস্তা। এইটো চানিদুল, মানে সৰু সৰু ৰাস্তাত ভাল লাগে আৰু কিবা এটা, মানে পাহাৰৰ ওপৰত আছোঁ, মানে এইবিলাক গাড়ী আছে, মানে ডাঙৰ ডাঙৰ গাড়ী, গাড়ীবিলাক ক'ত যাব আৰু কিবা আনিব। পিনে আমি দোকানত যাই আছোঁ, মানে দোকানবিলাক সেইবিলাক দেখা পাই অকণমান অকণমান দেখা পাই আছে আপোনালোকে। আৰু ইয়াত এটা পুখুৰী আছে, মানে এই পুখুৰীটো চাব যাই আছোঁ। মানে পুখুৰীটো কৈছে মানে ওচৰৰ পৰা চাওঁ এলাও নাই বুলি কৈছে, মানে 5,000 টকা জৰিমনা। সেইকাৰণে আমি পুখুৰীটো ওচৰৰ পৰা নাচাওঁ আৰু অলপ দূৰৰ পৰা চাম, আপোনালোকক দেখাম মানে। বাট আমি এতিয়া দোকান মানে দোকানত বস্তু আনিব যাই আছোঁ। এইবিলাক গাড়ী আছে অকণমান অকণমান দেখা পায়। বাট এইবোৰ এখন গাড়ী আহিল। এয়া কি কয় এইটো ঘৰটো চাওক, আৰু সেইফালে পিছপিনে দেখাই পাইছে আপোনালোকে সেইবিলাক পাহাৰ। গোটেই যিমান আছে অল ৰাউণ্ড, মানে গোটেইখিনি পাহাৰ, ইয়াত যিমান আছে গোটেই পাহাৰ। এইবিলাক দেখাই পাই আছে আপোনালোকে কিমান পাহাৰ। এইটোৰ পৰা মানে সিপিনকলৈ গোটেই পাহাৰ। এইবিলাক ঘৰ মানে ইয়াত আছে, মানে কিবা অকণমান আগত পুখুৰীটো আছে মানে। আৰু এই এটা ঘৰটো কিমান ধুনীয়া ঘৰ, চাই লওক। বহুত ধুনীয়া লাগিছে মোৰ ঘৰটো। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত ক'ব। ঘৰটো বহুত ধুনীয়া। এইবিলাক দোকানবিলাক পালোঁ আৰু বেছি দূৰ নাই আৰু। বাট ভাবে কিন্তু ওচৰতে আছে দোকানবিলাক, বহুত দূৰত থাকে দেই, বহুত দূৰত থাকে। আৰু আছেও বহুত দূৰত দোকানবিলাক। যাই আছোঁ মানে খোজকাঢ়ি যাই আছোঁ, তো এইকাৰণে মানে যাই পোৱা নাই। যাই পালে আমি মানে বস্তু ল'ম, কিবা কিবি এনেকৈ খোৱা বস্তু, চিপছ টিপছ কিবা কিবি হাবি যাবি এনেকৈ ল'ম আৰু কিবা কিবি। এইবিলাক চাওক পাহাৰবিলাক কেনেকুৱা, বহুত ধুনীয়া ঠাই। ইয়াত পিকনিক খাব কেতিয়াবা আহক আপোনালোকে। আপোনালোকেতো জানেই, নামটো জানেই, মই নামটো কৈ দিছোঁ। মানে আমি দোকানখন আহি পালোঁ এতিয়া। মানে এইটো চাওক পুখুৰীটো চাওক। এতিয়া এইটো পুখুৰীটো মানে ওচৰৰ পৰা মানে এলাও নাই, সেইকাৰণে আমি মোবাইলটো অলপমান চবে হেৰি কৰি কিনে, মানে মোবাইলটো হাতত লৈ কিনে হেৰি কৰি দিছোঁ, ভিডিঅ'টো দেখিছোঁ। মানে এইখিনিয়ে ক'বলৈ